নৰসিংহ চিনি নোপোৱা মানুহ কিজানি নাই, কিন্তু নৰসিংহৰ যে গুণাগুণ মানে দক্ষিণ ভাৰতীয় খাদ্যবোৰত প্ৰায়ে নৰসিংহৰ ব্যৱহাৰ হয়। আমাৰ অসমত মানে নৰসিংহৰ আঞ্জা খাওঁ, এনেকুৱা ধৰণৰ হয়, ফোৰণ দিওঁ, মানে বহুলভাৱে ব্যৱহাৰ হয়। কিন্তু নৰসিংহৰ ঔষধি গুণ বহুত আছে। তাৰোপৰি মানে দ্বিতীয়টো মেইনলি বনাইছোঁ নৰসিংহৰ গুটি লৈ। খাবলৈ মিঠা মিঠা হয়। গুটিটো জামু গুটিৰ দৰে, মানে গুটিটো যদি চোবাই দিওঁ নৰসিংহৰ গোন্ধটো আহে, কিন্তু খাবও পাৰি। আপোনালোকে খায়নে? মিঠা মিঠা, বহুতো ঔষধি গুণ সম্পন্ন, এণ্টি অক্সিডেণ্ট ইয়াতে। যদি নাখাই খাই চাবচোন। আৰু তাৰোপৰি এই গুটিবোৰৰ পৰা মানে যদি ৰুই দিওঁ গছো হয়। প্লাছ মানে এই এনেকৈ গুটিবোৰ শুকাই লৈ তাক থেতেলাই যদি আমি নাৰিকল তেলত ব্যৱহাৰ কৰোঁ, বইল কৰোঁ, তেনেহ'লে তাৰ পৰা এটা ভাল চুলিৰ কাৰণে তেলো মানে বনাব পাৰি। গতিকে এইবোৰ গুটি, এইটো অলপ তিতা তিতা টাইপৰ, গুটিটো কিন্তু অলপ তিতা তিতা, যেনেকৈ জামুৰ গুটি অলপ ভাল নালাগে, কিন্তু গুটিটো স্বাস্থ্যৰ কাৰণে ভালেই। মেইন কথা হৈছে কি, এই যে নৰসিংহৰ গুটিবোৰ, ই ইনচুলিনৰ কাৰণে খুব ভাল, মানে ডায়েবেটিক পেচেণ্টৰ কাৰণেও খুব ভাল। যেনে সেইটো কাৰণে ইনচুলিন মানে শৰীৰে যেনেকৈ প্ৰডিউচ কৰিবৰ কাৰণে নৰসিংহৰ গুটিটো খাব পাৰি। গতিকে নৰসিংহৰ গুটিবোৰো যদি লাগিছে খাব পাৰে, ডায়েবেটিক পেচেণ্টৰ কাৰণে খুব ভাল। এইটো চাটনি বনাও খাব পাৰি। পাতৰ উপৰিও এই গুটিবোৰ এতিয়া মানে বহুত উপকাৰী, সেইটো কাৰণে কেঁচাটো ভাল নালাগে, কিন্তু এইটো সোৱাদ নাই, কিন্তু কলা কলাবোৰ মানে সোৱাদযুক্ত। কোনে কোনে খাই জনাবচোন, কেনে খাই পাইছে। সৰুতে সৰু ল'ৰা ছোৱালী খোৱা মানে স্বভাৱ আছে, কিন্তু এইবিলাক বস্তু খাব লাগে, মিঠা মিঠা লাগে, ভাল লাগে। গছপাত হৈছে এনেকৈ, গতিকে টাবৰ ওপৰতে হৈছে।